নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, আজি ভিডিঅ'টো মই আপোনালোকক এনেকুৱা এটা চাকৰি আপডেট দিম। বহুকেইটা পোষ্ট আছে, তো তাতে আপোনালোকক কোনো ধৰণৰ পৰীক্ষা লোৱা নহ'ব, ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কৰা হ'ব। আপোনালোকে যদি মেট্ৰিক পাছ আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইজৰ কোনো লিমিট নাই, আপোনালোকে যিকোনো এইজৰ হ'লে, যদি আপোনাৰ 40-45লৈকে বয়স আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, DC অফিচত চাকৰি হয়। তো বন্ধুসকল, আপোনালোকক ফুল ইনফৰ্মেশ্যনটো দেখাই দিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। হয় বন্ধুসকল, আপোনালোকক মই দেখাই দিছোঁ পোষ্টখিনি। আপোনালোকে যদি চেক কৰে তেতিয়াহ'লে দেখিব পাৰিব DC কামৰূপ ৰিক্ৰুটমেণ্ট ডিটেইলছ। তো ডেপুটি কমিশ্যনাৰ অফিচৰ যোনটো ভেকেঞ্চি আণ্ডাৰত আহিছে, এইটো হৈছে নেম অফ পোষ্ট হৈছে গাঁওবুঢ়া। তো গাঁওবুঢ়াৰ পোষ্ট আছে, টোটেল 36টা পোষ্ট আছে। আৰু শিক্ষাগত অৰ্হতা যোনটো আছে এইটো আপোনালোকে চেক কৰক। দ্য কেণ্ডিডেট ইজ ৰিকুৱাৰ্ড টু হেভ পাছ 10th। তো আপোনালোকে মেট্ৰিক পাছ বা ক্লাছ 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব। চেলাৰীটো দেখিব পাৰিব, ৰেমুনাৰেশ্যন ₹9,000 পাৰ মান্থ। তো 9,000 টকাকৈ আপোনালোকক মাহেকীয়া দিয়া হ'ব। আপোনালোকে চেক কৰিব পাৰিব 9,000 টকাকৈ। তো বন্ধুসকল, তাৰ কাৰণে যদি যোনটো এজ লিমিট আছে এইটো হৈছে আপোনালোকে মিনিমাম 25 থাকিব লাগিব 1 জানুৱাৰী 2021ত। 21ৰ ওপৰত যিকোনো আপোনালোকৰ এজ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু প্ৰেফাৰেঞ্চটো চাব পাৰিব আপোনালোকে। তো প্ৰেফাৰেঞ্চ শ্বেল বি গিভেন টু দ্য ফেমিলি মেম্বাৰ্ছ অফ গাঁওবুঢ়া এণ্ড ভিউজ অফ দ্য মজাদাৰ শ্বেল বি টেকেন ইন টু কনচিডাৰেশ্যন। তো বন্ধুসকল, আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ এইখিনি কিছুমান ৰুলছ আছে। আপোনালোকে প্ৰপাৰ্টি দেখিব পাৰিব যে আপোনালোকৰ নিজৰ নামত আপোনাৰ জেগা থাকিব লাগিব। তাৰপিছত আপোনাৰ চিলড্ৰেন, আপোনাৰ দুটাতকৈ বেছি আপোনাৰ চিলড্ৰেন থাকিলে নহ'ব, তেনেকুৱাকৈ আপোনালোকে দেখিব পাৰিব। এইখিনি ইনফৰ্মেশ্যন আছে। তো বন্ধুসকল, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকক মই কমেণ্ট বক্সত আপোনালোকে এটা লিংক দি দিম। এই লিংকটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো কি ডকুমেণ্ট লাগিব এইখিনিও চাব পাৰিব। আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, বয়সৰ প্ৰমাণপত্ৰ লাগিব, মেট্ৰিকৰ চাৰ্টিফিকেট লাগিব, মৰ্যাদাৰ চাৰ্টিফিকেট লাগিব, জমাবন্দী কপি, তেনেকুৱাকৈ কেইটামান বস্তু আছে। এইখিনি আপোনালোকৰ লাগিব। লাষ্ট ডেটটো হৈছে 20 আগষ্ট। 20 আগষ্টৰ আগতে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে সোনকালে কৰি লওক। যদি আপুনি নিজে নকৰে, আপোনাৰ ফেমিলিৰ কোনোবা আছে তেওঁলোককো কৰাই দিব পাৰিব এপ্লাইটো, যে আপুনি অকল নিজে কৰিব লাগে, তেনেকুৱাকৈ নহয়। তো বন্ধুসকল, যদি আপোনালোকৰ এনেকুৱা ৰেগুলাৰ চৰকাৰী চাকৰিৰ বা চৰকাৰী যিমানখিনি আঁচনি আহে এইখিনি আপডেট লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব পাৰিব। কমেণ্ট বক্সটোত আপোনালোকে কিবা জানিব লাগিলে কমেণ্ট কৰিব পাৰিব। আৰু ডেছক্ৰিপশ্যন বক্সটো এবাৰ চেক কৰি টেলিগ্ৰাম চেনেলটো জইন কৰি ৰাখিব, তেনেকুৱা আপডেট আৰু নতুন পাবৰ কাৰণে। ধন্যবাদ বন্ধুসকল।